চফ্টৱেৰ এখন বনাব বিচাৰি আছে কিন্তু নিজৰ কেমেৰা নাই আৰু কেমেৰা নেট ল'বলৈ হয়তো অকণমান অসুবিধা হ'ব পাৰে মই যে আপোনালোকক 4খন মুভিৰ নাম ক'ম সেই 4খন মুভিৰ নাম শুনাৰ পিছত বা মোৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ পিছত তেতিয়া আপোনালোকৰ এই প্ৰব্লেমটো সম্পূৰ্ণৰূপে দূৰ হ'ব আৰু বিশেষকৈ যিসকলে এই বিষয়ে ইণ্টাৰেষ্টেড তেওঁলোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব মিছ কৰিব বা মনত ৰাখিব দেই মুভি কৰা হৈছিল মোবাইল ফোন ইউজ কৰি হয় আইফোন ইউজ কৰি পেলাই শ্বুট কৰিছিলে কিন্তু এণ্ড্ৰইড হওক বা আইফোন হওক সেইটো বেলেগ কথা ইউজ কৰিছিলে বা অন্য ইকুইপমেণ্ট যেনে ষ্টেডিকেম হওক বা কেমেৰা ৰিগ হওক সেই ডিৰেক্টৰজনৰ যিখন নিজৰ বাইচাইকেল আছিলে সেই বাইচাইকেলখন ইউজ কৰিছিলে কেমেৰা নাই এতিয়া কেনেকৈ শ্বুট কৰিম বা এটা কেমেৰাৰ কাৰণে মানুহবিলাকৰ ওচৰত আকৌ অকণমান যেন কিবা সংকোচ কৰিছে মোবাইল লৈ পেলাই শ্বৰ্ট ফিল্ম শ্বুটিং কৰিছে মোবাইল ডিম'টিভেট কৰিবলৈ ট্ৰাই কৰে সেইবিলাক আটাইতকৈ ডাঙৰ উদাহৰণ সেইবিলাক ভাবি পেলাই কিন্তু কোনো ৰৈ থাকিব নালাগে আজিৰ দিনত মেইন কথাটো হৈছে শ্বৰ্ট ডিজাইন ষ্টৰি টেলিং বা ফ্ৰেমিং কেনেকৈ কৰিছে শ্বটবিলাকৰ ফ্ৰেম কেনেকৈ কৰিছে ডাঙৰ মানুহবিলাকেও মানে বহুত ডাঙৰ বুলি কওঁতে মই কিছু সংখ্যক মানুহৰ কথাই ক'ব বিচাৰিছোঁ আচলতে গতিকে তেনেকুৱা কথাৰ সন্মুখীন হ'লেই আপোনালোকে মোৰ এই ভিডিঅ'টো দেখুৱাই দিব দৰকাৰ হ'লে তেতিয়াহ'লে ৰৈ থাকিব নালাগে যদি ভাবিছে জাষ্ট ষ্টাৰ্ট কৰিব লাগে ভাবিছে প্লেনিং কৰক ষ্টাৰ্ট কৰক কেমেৰা আইফোনবিলাকত বহুত ভাল কোৱালিটিৰ কেমেৰা আহে আজিকালি গতিকে কোনো মানে আজিকালি টেনশ্যনেই নাইকিয়া তেনেকুৱা কৰিবৰ কাৰণে আৰু সেই মুভিখনত মই যিখন ক'লোঁ তেওঁলোকে এডিটিং কৰিবৰ কাৰণে ফাইনেল কাট প্ৰ' বা আফটাৰ এফেক্টছ প্ৰিমিয়াৰ প্ৰ' বা কালাৰ গ্ৰেডিঙৰ কাৰণে ডাভিঞ্চি ৰিজৰ্ভ ইউজ কৰিছে কোনোবা ফাইনেল যিটো ফাইনেল আউটপুটটো তেওঁলোকে DCP ফৰ্মেটত কনভাৰ্ট কৰিছে মানে ডিজিটেল চিনেমা পেকেজত তেওঁলোকে কনভাৰ্ট কৰিছে কৰি পেলাই মানে থিয়েটাৰিকেল ৰিলিজৰ কাৰণে বেলেগ প্লেটফৰ্মত এডিট কৰি পেলাই তাৰপিছত ফাইনেল আউটপুট এটা বনাব পাৰি আৰু কিবা আইডিয়া আছে কিবা এটা নতুন ইউনিক এটা কিবা কৰিব বিচাৰিছে আৰামত ষ্টাৰ্ট কৰিব পাৰে কোনো প্ৰব্লেম নাই